Hi friends, মই Jina নতুন এটা ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো হৈছে মায়ং পবিতৰা অন্তৰ্গত চনকা। মই চনকাত যাব ওলাইছো আৰু আপোনালোকক ভাবিলো ভিডিঅ' এটা কৰি দেখাই দিও। বলকচোন এতিয়া ভিডিঅ'টো চাই লওঁ। ফ্ৰেন্ডছ, এয়া মোৰ হাজবেণ্ডে গাড়ীখন ওলাই বাহিৰত ৰেডি কৰিছে আৰু আনফালে মোৰ ননন্দ ধুনীয়াকৈ সাজি পাৰি ৰৈ আছে আৰু মায়ে আমাক আগবঢ়াই দিবৰ কাৰণে মোৰ ল'ৰাটোক লৈ ৰৈ আছে আৰু আনফালে আমাৰ কালি অহা মোৰ নিজৰ মায়ঙৰ ভণ্টি আৰু মোৰ ভনী জোঁৱাই ৰেডি হৈ আছে আৰু লগতে ভাগিনটো সেইয়া গাড়ীৰ ভিতৰত সোমাই ৰৈ আছে। এয়া আমি আহি গলো গাড়ীত উঠি। দিয়া আমাক গোসাই মাত দিয়া। আমি এটা ঘৰত যাম। আমি এতিয়া মায়ঙত গৈ আছো আমাৰ ঘৰত। এয়া আমি আহি মৰিগাঁও চাউন বিল পালোহি। চাউন বিলত 2007 চনত নেশ্যনেল গেমছ হৈছিল আৰু আপোনালোকক যদি এই চাউন বিলৰ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব, মই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি জাৰগাঁও পালোহি। মায়ঙলৈ আৰু বেছি টাইম নাই। এই জাৰগাঁও বজাৰখনত বস্তুৰ মূল্য হেনো বহুত কম শুনিব পাইছোঁ। এয়া ফ্ৰেন্স পবিতৰা অভয়াৰণ্য ষ্টাৰ্ট। এয়া আমি মায়ং চাৰিআলি পাই গলোহি। এতিয়া ইয়াতে অলপ টাইম ৰৈ আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া আহোঁতে আহোঁতে আমি চনকাৰ ৰাস্তা পাই গলোহি। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই গৈ থাককচোন।
ফ্ৰেণ্ডছ আমি চনকা পাই গ'লোহি এয়া হে গাড়ী পৰা নামিছোঁ এতিয়া ফ্ৰেণ্ডছ এয়া আমি চনকা বালিচৰ পালোহি এয়া আমাৰ ল'ৰাটো আহি গ'ল গুখাই হাই 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 এইফালে চোৱা মোবাইল এইফালে চোৱা নেচাইহি বালিচৰ বিদাই হাই হাই কৈ দিয়া হাই কোৱা হাই ফ্ৰেণ্ডছ এয়া পাহাৰ বাপৰে ইমান শিল গোটেই পাহাৰ আপোনালোক যদি কোনোবা অহা নাই এদিন আহি চাই যাব পাৰে বহুত ভাল লগা পৰিৱেশ আৰু দেখাই আছোঁ চাই যাওক ভিডিঅ'টো ফ্ৰেণ্ডছ এয়া ব্ৰহ্মপুত্ৰ চৰ বাপৰে ইমান বালি পাহাৰৰ পৰা এয়া আমি আহি আছোঁ ব্ৰহ্মপুত্ৰ চৰৰ মাজলৈ চাই যাওকচোন আপোনালোকে বাৰিষাৰ দিনত আমি আহি আছো এয়া চবেই আহি আছো জাহাজে আহে ডাঙৰ ডাঙৰ বালি 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 দে বাবা বাবা বাপৰে ভৰি দেখোন বিষাই যাব বালি কেনেকুৱা লাগিছে তোমাৰ ধুনীয়া ধুনীয়া ভাল লাগিছে ন ইমান বালি খোজকাঢ়ি বালি বাবা ফ্ৰেণ্ডছ এয়া পাহাৰ এফালেও আছে ইফালেও পাহাৰ আমি এতিয়া মাজত পালোহি বাপৰে ভাগৰ লাগি গৈছে বহুত আহিছোঁ বাপৰে ভাগৰ লাগিছে নে তোমাৰ খোজকাঢ়ি কাঢ়ি ফ্ৰেণ্ডছ আমি বালিচৰৰ পৰা আহি এতিয়া ৰেষ্টুৰেণ্টত সোমাম চাম ইমানবোৰ ৰেষ্টুৰেণ্ট আছে এয়া আমি পাই গ'লোহি ৰেষ্টুৰেণ্ট তোমাৰ কেনেকুৱা বেয়া লাগিছে নেকি ভাল লাগিছে তাই লাজ কৰিছে হ'ব দিয়া আমি বাৰু এতিয়া ভাল লাগিছে শেৱালি ফুল থকা ফ্ৰেণ্ডছ এই গেটটো দেখিছেনে বলকচোন আমি চাওঁগৈ ভিতৰখন বাৰু কেনেকুৱা সন্মুখটোতো ভাল লাগিছে দেখিবলৈ বহুতেই সুন্দৰ শুৱনি ৰেষ্টুৰেণ্ট হয় বা দে মই চেলফি এটা উঠাই দিওঁ দে তাইক চেলফি এটা উঠাই লৈছোঁ ফাৰ্ষ্ট টাইম ঘূৰি আহোঁ এক পাক চাই লওঁ উঠিবলৈ ভাল লাগিব উঠি চাব লাগিব দে উঠো উঠো নহয় মানুহে উঠি চাওঁ নেকি কলং ইয়াৰ নামটো কলং নেকি এয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া চাংঘৰ বহি কৰি খাব পাৰে
পৰিৱেশটো ভাল লাগিছে বহুতে ভাল লাগিছে এইবিলাক কি কয় চাংঘৰ কয় না ষ্টেপ আছে যে এইফালে ৰেষ্টুৰেণ্ট বনাই কৰি থকা কিটচেনটো নেকি ৰেষ্টুৰেণ্টৰ এইটো জাপি দি সজাইছে জাপিৰ লগত সজাইছে ভাল লাগিছে বহুতেই ভাল লাগিছে আপোনালোকে যদি কোনো অহা নাই আহি চাই যাব পাৰে পবিতৰা চনকা ফ্ৰেণ্ডছ এইটো এটা বেলেগ ৰেষ্টুৰেণ্ট হয় ইয়াৰ গেটটো চাওকচোন ইয়াৰ পৰা ইয়ালৈ বাঁহেৰে তৈয়াৰ কৰিছে বাঁহ গোটা গোটা বাঁহেদি গোটা গোটা বাঁহে আগটো কাটি দিছে বৰ ধুনীয়া লাগিছে না এইটো ঘৰটো দেখিছেনে ইমান ভাল লাগিছে ইয়াত ৰাতি থাকিলে 4,000 এক ৰাতিত আৰু এইবিলাক কি টেণ্ট এই কোলা কোলা কিবা দি যেন থৈ দিছে তাত কিমান এক ৰাতিত এজনৰ 1300 টকা একজনৰ ফুডিংটো ফ্ৰী পাব আৰু ব্ৰেকফাষ্ট ফ্ৰী পাব বাকি খোৱাটো পইচা খোৱা চোৱা চব তাতে ইনক্লুডেড থাকিব সেইকেইটা কি কিবা বহা জাষ্ট এনেই আৰু বহিব কাৰণে ইয়াৰ ভিতৰত যাব পাৰিনে নিশ্চয় এখন ৰেষ্টুৰেণ্ট চাব পাৰিব থেংক ইউ আমি এতিয়া সেই ৰেষ্টুৰেণ্টখন দেখিব ইমান ধুনীয়া লাগিছে যাওঁ ভিতৰখন চাওঁচোন কেনেকুৱা লাগে চাবলৈ হেনো পইচা নালাগে যাওঁ চাই আহোঁ বাঁহেৰে এই গজাল দি ওপৰত ব্ৰাঞ্চৰ মানুহ থাকে বহুত ভাল লাগিছে বাঁহেদি গোল গোল বাঁহৰ চোফাৰ ছেট বাবা ইমান ধুনীয়া লাগিছে ৰুমটো বাপৰে ইমান ধুনীয়া লাগিছে প্লাষ্টিকৰ হয় লাগিছে এইটো হৈছে বাঁহৰে তৈয়াৰী চকী টেবুল ৰেষ্টুৰেণ্টৰ ভিতৰত আপুনি যদি খাওঁ বুলি ভাবে ইয়াত বহি খাব পাৰে মানে ধুনীয়াকৈ এইফালে আছে টেপ হাত ধুবলৈ পৰাকৈ টেপ আছে এয়া পানী দি চাওঁ পানী পানী আহিছে দেখোন বা টেপ ধুনীয়া ফেচিলিটি আৰু এইফালে আছে ষ্টেপ ওপৰলৈ যাব পাৰে বাপৰে বাঁহেৰে বিল্ডিং বনাই দিছে ৰে ইমান ভাল লাগিছে আৰু লাইটৰ চিষ্টেমটো নোচোৱা কিয় পাচিৰ সৈতে বাঁহৰেদি এইটো আমি পাচি বুলি কওঁ আমাৰ ভাষাত পাচি আৰু লাইটৰ বাল্ব কেছ কাউণ্টাৰ নেকি সম্ভৱ মানুহ নাই দেখোন বাপৰে বহুত ভাল লাগিছে ৰে এই বিল্ডিংটো বহুত ভালেই লাগিছে আৰু বাঁহৰে হয় ফ্ৰেণ্ডছ এয়াই হৈছে মায়ং পবিতৰা চনকা আৰু আপোনালোকে যদি এই চনকা চাবলৈ যোৱা নাই তেনেহ'লে এদিন গৈ চাই আহিব বহুতেই ভাল লগা পৰিৱেশ আৰু আপোনালোকে মোৰ
ভিডিঅ'টো চাই কেনে লাগিল ক'বলৈ নেপাহৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিবলৈ নেপাহৰিব ফ্ৰেণ্ডছ আমি আৰু যাম ঘৰলৈ যাব ওলাইছোঁ এতিয়া ভাল লাগিল নে চনকা চাই ভাল লাগিছে আপোনালোকে যদি কোনোবা অহা নাই আহিব পাৰে বহুত ভাল লগা পৰিৱেশ চনকা